সি ন বৰ ভয় কৰে মোক মানে কি কাৰণ নাজানো সি মোতকৈ মানে 7 বছৰমান ডাঙৰ কিন্তু মোক বিৰাট ভয় কৰে মানে মই ফোন কৰিলে ক কিন্তু উই আৰ গুড ফ্ৰেণ্ডছ 7 বছৰটো এনেই গৈছে দেই ঠিক আছে এতিয়া আমি ক্লিপটো চাই লওঁ আহক ঐ যতীন জুবিন আহি পাৰিলে নাই মই গৈ আছোঁ 2 মিনিট ৱেইট কৰ মই পাই যাম এই গোটেইগাল ৰৈ আছে ইয়াত 2 ঘণ্টা সদায় দেৰি কৰ দেই তই শ্বুটিঙতো দেৰি কৰ ইয়াতো দেৰি মই অন্তবে জলদি আহ ভিতৰলৈ মেকআপ লৈ আছোঁ ঠিক আছে ঐ অলপ বেগ দিছিলা ঠিক আছে জুবিনদা আমি এই যোনটো গানৰ কথা ক'লোঁ মায়াবিনী ৰাতিৰ বুকুত গানটো আপুনি ভিডিঅ'টো আছে আমাৰ আৰু লগতে মায়াবিনী ৰাতিৰ বুকুত আপুনি কণ্ঠদানো কৰিছে যেটো আমাৰ টাইটেল সংটো যোনটোৰ কথা কৈছোঁ মই গতিকে সেইটো এবাৰ মই টাইটেল ট্ৰেকটো এবাৰ বজাম আৰু আমি আজি অফিচিয়েলি সেইটো এখন মঞ্চৰ পৰাই লঞ্চ কৰিছোঁ বুলি ক'ম জুবিনদা আপুনি এবাৰ কৈ দিয়ক আপুনিতো ধুনীয়াকৈ এংকৰিং কৰিছে ইয়াত ধৰিছে অনুষ্ঠানটো এবাৰ আপুনি যদি আপোনাৰ ষ্টাইলত কৈ দিয়ে ভাল লাগিব মই এংকৰ চেংকৰ নহয় আৰু কথাটো হ'ল মায়াবিনী ৰাতিৰ বুকুত এটা ধুনীয়া অনুষ্ঠান সাংগীতিক অনুষ্ঠান আৰু ইয়াত সকলোকে দেখিবলৈ পাব এখন প্লেটফৰ্মত আৰু শেখৰে বৰ ধুনীয়া গানটো কৰিছে ধুনীয়াকৈ কৰিছে গৰিমা লিখিছে চ' সেই ধৰণে হৈছে ঘৰুৱা কাৰবাৰ এটা আপোনালোকক আগবঢ়াই দিছোঁ সকলোৱে চাব ঠিক আছে এবাৰ মায়াবিনী ৰাতিৰ বুকুত খুঁজে খুঁজে মই সুৰৰে বাট গীত কথাৰে আন্ধাৰ ফাৰি শবদৰ পথাৰ খনি জোনাক সিঁচিব খোজো তৰাৰে মায়া খানি মায়াবিনী ৰাতিৰ মায়াবিনী ৰাতিৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত বজুৰমান মোৰ গীতৰ তালত পাখি হৈ নাচে মমতাৰে এধানি বাট কাচি জোনেও পোহৰাই ৰাখে কুৰিয়া গাঁৱৰো জালি মায়াবিনী ৰাতিৰ মায়াবিনী ৰাতিৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত